হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোক দেখাই নাই ন, আন্ধাৰ হৈছে, ৰ'ব লাইটটো জ্বলাই লওঁ। দিয়া ঠিক আছে, পোহৰ হ'ল, এইটো লাইট এতিয়া দেখিছে। ৰাতি কৰি আছোঁ ভিডিঅ'টো একচুৱেলি ৰাতি হৈ আছে ভিডিঅ' ৰাতি কৰি আছোঁ। আজি হৈ গ'ল 5 এপ্ৰিল দেওবাৰ, ঠিক আছে। আৰু এতিয়া সময় হৈছে 8:55 আৰু 5 মিনিট আছে। 5 মিনিটৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে কৈছিলে চাকি, মম, মোবাইলৰ ফ্লাছ লাইট যি পাৰে জ্বলাবলৈ 9 বজাৰ লগে লগে 9 মিনিট, আমিও আজি তাকে জ্বলাম। গতিকে একেলগে জ্বলাওঁ আৰু আমি সকলোৱে আৰু আজি মানে এনেই ভিডিঅ'টোকে তাকে বনাই দিলোঁ। লকডাউন বুলি ঘৰতে বহি বহি পূৰা ব'ৰ হৈ গৈছোঁ, সেইকাৰণে এনেই এটা বনালোঁ। গতিকে আপোনালোকক 9 বজাৰ লগে লগে চাকিৰ সৈতে লগ পাম, ঠিক আছে। বাই। এতিয়া ৰ'ব এতিয়া বাজিছে 8:56 হৈছে, ঠিক আছে। একদম তাত লগ পাম, বাই। গতিকে আহি এতিয়া পাইছোঁহি একদম আমাৰ আগফালটো, ইয়াতে মানে চাকি জ্বলোৱা হ'ব। আমাৰ এই লাইট চাইট জ্বলি আছে, মোক দেখাই পোৱা নাই, এতিয়া দেখিছে। এই পিছফালে এইফালে জেওৰা আছে, তাতে আমি মানে আমি এই ঘৰৰ বাউণ্ডেৰী বাহিৰৰ ভিতৰৰ পৰা নোলাওঁ মানে। তাৰপৰা এতিয়া হৈছে 8:57, ঠিক আছে। আৰু 3 মিনিট, আৰু 3 মিনিটৰ পিছত চাকি জ্বলোৱা হ'ব। কিন্তু বতৰটো বৰ ঠিক দেখা নাই, বৰষুণ আহিব নেকি, অলপ মানে বেয়া হৈ আছে। আৰু এতিয়া আন্ধাৰ হৈ আছে, মোক দেখা নাই। ৰ'ব ফ্লাছটো জ্বলাই লওঁ, নিজকে দেখা এতিয়া দেখিছে। বতৰটো বেয়া হৈছে, মানে অলপ কি হ'ব ঠিক নাই আজি জ্বলাম আৰু সেনেকৈ জ্বলাবলৈ কৈছে, জ্বলাইছোঁ। আৰু এইফালে আমাৰ মানুহৰ ঘৰ আছে, মানুহৰ কিছুমান ঘৰ আছে, তেওঁলোকে কোনেও এতিয়ালৈকে একো জ্বলোৱা নাই, একো কৰা নাই। কিন্তু ইয়াৰ ফ্লাছ লাইট এটা দেখিছোঁ, এয়া জ্বলাইছে, লাইট জ্বলালে। এইফালে কিছুমানে কোনেও জ্বলোৱাই নাই। এতিয়া 9 বজাই নাই, 9 বজাৰ লগে লগে আমিও জ্বলাম। ইয়াতে এইকেইটা দেখিছে আপোনালোকে, ইয়াত জ্বলাম। এইটো দুডোখৰ আছে, ইয়াত এয়া চাকি দিয়ে থৈছে, ইয়াতে জ্বলাম। তাৰপৰা আপোনালোকক তাতে 9 বজাৰ লগে লগে লগ পাম। এতিয়া বাজিলে 8:59, অৰ্থাৎ আৰু 1 মিনিট আছে। 1 মিনিটৰ পিছত চাকি জ্বলোৱা হ'ব। এয়া মায়ে চাকি তাকি লৈ ৰখি আছে। এয়া হেৰি মম লৈ ৰখি আছে। আৰু ইয়াত চাকি তেতিয়া জ্বলাব। ইয়াতো এটা আছে, দেখুৱাই দিছোঁ আপোনালোকক, মোবাইলৰ ফ্লাছ লাইট জ্বলাই। ইয়াতো এটা আছে, আৰু এটা এইফালে আছে। এয়া লাহেকৈ জ্বলাব। এতিয়া জ্বলোৱা নাই বাৰু, জ্বলালে এয়া জ্বলালে। এতিয়া এইফালে আহিছে, এয়া চাকি জ্বলালে। বতৰটো বেয়া হৈ আহিছে, বৰষুণ দিলেতো দিগদাৰ হ'ব। 9 মিনিট এনেকৈ জ্বলাই যদি ৰ'ব লাগে, কিন্তু এতিয়ালৈকে কোনেও জ্বলোৱা নাই। কিন্তু কি কৰে কৰি থাকক, আমি মুঠতে জ্বলাওঁ। এয়া মায়ে জ্বলালে, মই ৰখি আছোঁ। এই আৰু ভিতৰৰ পৰা ওলাই আহিছে ফাদাৰ, ওলাই আহিব এতিয়া। টিভি চাই আছে, টিভিটো অফ কৰিলে। লাইটকেইটা অফ কৰা। এতিয়া মই ফ্লাছ লাইটটোকে জ্বলাই থৈ দিওঁ আৰু এইবোৰ চব চাকি তাকি জ্বলালে। লাইট এটা জ্বলিছে, জ্বলাইছে মানুহে। এয়া উৰুলি দিছে, গতিকে উৰুলি দিছে মানুহে আমাৰ এইখিনিতে, ওচৰতে। মায়েও দিলে, চবেই উৰুলি দিছে। বঢ়িয়া হৈছে, ভাল কথা। সকলোৱে আমি এইদৰে এনেকৈ মানে আজি চাকি জ্বলালোঁ, এতিয়া মই ফ্লাছ লাইটো জ্বলাই থৈ দিছোঁ। গতিকে কোনেও যাতে জোৰ সমদল নুলিয়াই, দেৱালী নাপাতে, সেইবিলাক একো নকৰিব। ভালকৈ যি কৰিব কৈছে তাকে কৰক, সিবাৰ লিখীয়া নকৰিব। সেইটোৱে ঠিক আছে। শংখ বজাইছে, চব বজাইছে, চব একো নাই, ঠিকে আছে। কোনো ওলাই যোৱাত নাই আচলতে, আৰু কোনো ওলাই যাব নালাগে আচলতে এইবিলাক এনেকুৱা ধৰণৰ কামত। চাওক, 9 মিনিটৰ কাৰণে বজাব কৈছিলে, কি জ্বলাব কৈছিলে। এতিয়া বাজিছে 9:06, দেখি পোৱা নাই, 9:06। আৰু কিমান 3 মিনিট জ্বলাই থওঁ, চাকি জ্বলাই থৈছে। এতিয়া সময় হ'ল আৰু হৈ গ'ল, 9:09 হৈ গ'ল, সময় হৈ গ'ল। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব। আৰু গুড নাইট, বাই বাই।